কিমান নম্বৰ দিব উন্নয়নৰ ক্ষেত্ৰত? উন্নয়ন ক্ষেত্ৰত বিগ জিৰ' এটা ভোট ন তেতিয়াহ'লে শূন্যহে পায় আৰু তেওঁ উন্নয়নৰ নামত শূন্য তেওঁ ভৰত চন্দ্ৰ নৰহক কিমান নম্বৰ দিব এশৰ ভিতৰত? 0 কিমান নম্বৰ দিব আপুনি বিধায়ক ভৰত চন্দ্ৰ নৰহক? কিমানৰ ভিতৰত কিমান দিব লাগিব? আপুনি এশৰ ভিতৰত কিমান দিব? বিজেপি নেতৃত্বাধীন চৰকাৰৰ 2 বছৰ সম্পূৰ্ণ হ'ল। সমগ্ৰ অসমতে উন্নয়ন হ'ল, কিন্তু নাওবৈচা সমষ্টিত কিয় উন্নয়ন নহ'ল? আমি এই বিষয়ে ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি জনতা কণ্ঠ অসমৰ প্ৰতিগৰাকী দৰ্শকক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাম। আচলতে 110 নং নাওবৈচা সমষ্টিত কিয় উন্নয়ন নহ'ল? কাৰ ভুলৰ বাবে নাওবৈচা সমষ্টি বৰ্তমান উন্নয়নত শূন্য হৈ আছে আমি জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত লখিমপুৰ জিলাৰ লালুকত উপস্থিত আছোঁ। লালুকৰ জনতাৰ আমি মতামত ল'বলৈ চেষ্টা কৰিম। দাদা এফালে আহক, মই আপোনাৰ সৈতে কথা পাতিম। সমগ্ৰ অসমতে উন্নয়ন হৈছে, নাওবৈচাত কিয় উন্নয়ন হোৱা নাই, কি ক'ব এই সন্দৰ্ভত? নাওবৈচা উন্নয়ন বুলি ক'বলৈ যাওঁতে সৰ্বসাধাৰণতে আমি যিটো দেখা পাওঁ, এজন সমষ্টি বিধায়ক থাকে। এই সমষ্টি বিধায়কজনে নাওবৈচাৰ যিবোৰ সমস্যা, সেই সমস্যাবোৰ বুজ লয় আৰু সেইবোৰ তেওঁলোকে বিধানসভাত উত্থাপন কৰে। উত্থাপন কৰাৰ পিছতে চৰকাৰে তাৰ পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু আমাৰ যিজন MLA আছে, তেওঁৰ ইলেকশ্যনৰ সময়তো ছাঁটো নাই দেখা বুলি ক'লেও ভুল নহ'ব। কিন্তু বৰ্তমানলৈকে তেওঁতো ভোটেই হৈ আছে নে কি হৈ আছে নাজানো। বৰ্তমানলৈকে তেওঁ সমস্যাৰ বুজটো বাদেই দিয়ক, কোনো জনসাধাৰণৰ কাষ চপা নাই। কিমান নম্বৰ দিব আপুনি বিধায়ক ভৰত চন্দ্ৰ নৰহক? কিমানৰ ভিতৰত কিমান দিব লাগিব? আপুনি এশৰ ভিতৰত কিমান দিব? নম্বৰ দিবলৈ নম্বৰ বুলি এটা নম্বৰ তেনেকুৱা নাই, মোৰ মতে বিগ জিৰ'। আপুনি কি ক'ব? মই ক'ম যে আমাৰ ভৰতনগৰ ডাঙৰীয়া নাওবৈচা সমষ্টিত বৰ্তমানলৈকে আমাৰ লালুক অঞ্চলত এখন মেডিকেলত এখন এম্বুলেঞ্চ দিয়াৰ উপৰিও আৰু একো এটা কাম কৰা নাই, আমাৰ চকুত দৃষ্টিগোচৰ হোৱা নাই। গতিকে আমি ভৰতনগৰ ডাঙৰীয়াক সেই এম্বুলেঞ্চখনৰ বিনিময়ত 1 নম্বৰ এটা দিব পাৰোঁ। হয়, 2 বছৰ সম্পূৰ্ণ হ'ল, নাওবৈচাৰ উন্নয়ন নহ'ল। আমি ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। আপুনি কি ক'ব? ভৰত চন্দ্ৰ নৰহক কিমান নম্বৰ দিব এশৰ ভিতৰত? 0 বিগ জিৰ'। যদিও অপদাৰ্থ MLA আছে তেতিয়াহ'লে ভৰত নৰহে আছে, কিয়নো যিটো সময়ত ৰাইজে বিচাৰে তেখেতৰ সেইটো সময়ত নাপায়। এখন ৰাজ্য, এখন জিলা আৰু এখন অঞ্চল উন্নয়ন কেতিয়া হ'ব? যেতিয়া নেকি ৰাস্তা ঘাট আৰু চিকিৎসালয়, স্কুল কলেজৰ উন্নয়ন হ'ব, তেতিয়াহে এখন ৰাজ্য, এখন জিলা, এখন অঞ্চল উন্নয়ন বুলি ক'ব পাৰিব। কিন্তু আচলতে 110 নং নাওবৈচা বিধানসভা সমষ্টিত কিমান উন্নয়ন হৈছে, বিধায়ক ভৰত চন্দ্ৰ নৰহে কিমান উন্নয়ন কৰিছে, সেই আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰি আছোঁ। আমি এফালে যাম। মই বৰ্তমান লালুকত উপস্থিত আছোঁ। দাদা আপোনাৰ সৈতে কথা পাতিম। বিধায়ক ভৰত চন্দ্ৰ নৰহক আপুনি কিমান নম্বৰ দিব উন্নয়নৰ ক্ষেত্ৰত? উন্নয়ন ক্ষেত্ৰত বিগ জিৰ' এটা ভোট ন কাৰণ আজি 2 বছৰ ভোট ন আমি চাহটো ভালকৈ দেখাই নাপাওঁ। তেখেতক কিবা এটা যদি আমি অভিযোগ বা কিবা এটা আমাৰ কাৰণত আমি লগ পাবলৈও তেওঁক যেনে কি কয় এইটো মৰুভূমিত মৰিচিকা বিচাৰৰ দৰে হৈ আছে। বৰ্তমান তেখেতক নাপাওঁ। আমি লালুক হাই ছেকেণ্ডেৰীত যিটো JJM কাম হৈছে, যিটো লালুক হাই ছেকেণ্ডেৰী মাটি দখল কৰি JJM স্কিমৰ কাম কৰিছে, তেখেতক আমি অভিযোগ দিলোঁ বাৰম্বাৰ। তেখেতৰ কামটো আমি বন্ধ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেখেতে এই ক্ষেত্ৰত কিন্তু একো পদক্ষেপ গ্ৰহণ নকৰিলে। হয়, নিশ্চয়কৈ বহুতে ধিক্কাৰ দিছে, বহুতেই বিধায়ক ভৰত চন্দ্ৰ নৰহক গেলা আলু বুলি অভিহিত কৰিছে। আচলতে ভৰত চন্দ্ৰ নৰহে নাওবৈচা বিধানসভা সমষ্টিত কোনো ধৰণৰ উন্নয়ন কৰা নাই। ক্ষোভত ফাটি পৰিছে নাওবৈচাবাসী ৰাইজ। নাওবৈচা বিধানসভা সমষ্টিত দেখা গৈছে তাৰ এক বিপৰীত ছবি দেখা গৈছে যে নাওবৈচা বিধানসভা সমষ্টিৰ ৰাইজে বহু উন্নয়ন কৰিব বুলি আচলতে বিধায়ক ভৰত চন্দ্ৰ নৰহক ভোট প্ৰদান কৰিছিলে। বৰ্তমান 2টা বছৰ উকলি গ'ল, কিন্তু কোনো ধৰণৰ উন্নয়ন নহ'ল। আমি কথা পাতিম, বাইদেউ আপোনাৰ সৈতে কথা পাতিম। বিধায়ক ভৰত চন্দ্ৰ নৰহক কি ক'ব? আপুনি বৰ্তমান বিগ জিৰ' বুলি কৈ আছে। বহুত বিগ জিৰ'ই তেওঁ আজিলৈকে নাওবৈচা সমষ্টিত আমি দেখা পোৱা নাই। যিমান যি হ'লেও বিধায়ক এজনে ৰাইজৰ ক'ত কি হৈ আছে এই কথাখিনি সদায় লক্ষ্য কৰিব লাগে। তেওঁ একোৱেই আজিলৈকে জনসাধাৰণৰ মাজলৈ এদিনো অহাই নাই। গতিকে তেওঁক আমি ধিক্কাৰ দিছোঁ। আহক, এতিয়াও সময় আছে, তেওঁ ওলাই ৰাইজৰ দুখবিলাক অনুকৰণ কৰক, কাৰ ক'ত কি হৈছে। আৰু এজন আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপুনি অলপ ওলাই আহিব। 2 বছৰ সম্পূৰ্ণ হ'ল, অসমত বিজেপি চৰকাৰে নেতৃত্ব চলাই আছে। সমগ্ৰ অসমতে উন্নয়ন হৈছে, নাওবৈচাত কিয় উন্নয়ন নহ'ল, কি ক'ব এই সন্দৰ্ভত? নাওবৈচা সমষ্টিটোত এনেকুৱা এজন বিধায়ক আমি দিছপুৰলৈ পঠিয়ালোঁ, তেতিয়াতো কুলি চৰাই ভাও ধৰাৰ নিচিনা হৈছে। নাওবৈচা সমষ্টিৰ ৰাস্তা ঘাটৰ যি সমস্যা, ভৰত চন্দ্ৰ নৰহকটো দেখিবলৈ নোপোৱা হৈছে। তেওঁ ক'ত থাকে সেইটো নিজেই নাজানো। কিন্তু নাওবৈচা সমষ্টিৰ ৰাইজে কিন্তু ভৰত চন্দ্ৰ নৰহক ভোট দিছিলে কেৱল উন্নয়নৰ স্বাৰ্থত। কিন্তু কিয় যে তেওঁ আপোনাৰ নাওবৈচা সমষ্টিত নাহে, কিয় যে গৈ তেওঁ দিল্লীত বা গুৱাহাটীত বহি থাকে, সেইটোৱে বহুত ৰহস্যজনক কথা হৈ পৰিছে। বিধায়ক ভৰত চন্দ্ৰ নৰহক আপুনি এশৰ ভিতৰত কিমান নম্বৰ দিব? আপোনালোকে যিটো কুৱেশ্যন কৰিছে 100 নম্বৰত কিমান দিব,
কিন্তু ক'বলৈ লাজ লগা হৈছে কিমান নম্বৰ দিম। 100 ভিতৰতো তেওঁ বিধায়ক হিচাপেতো 110 নম্বৰৰ পৰা তাৰপিছত আপোনাৰ 10 নম্বৰটোৰ আগত এটা শূন্য লগাই দিব লাগে, তেতিয়াহ'লে শূন্যহে পায় আৰু তেওঁ উন্নয়নৰ নামত শূন্য। তেওঁক 0 নম্বৰ পোৱা উপযুক্ত বুলিহে আমি ভাবোঁ।